অকল আজি আমি মৌ চাব ওলাইছোঁ কাকি পাথুৰি চাৰিআলিত। ব্লগটো চাব ভাল লাগে, মোৰ প্ৰথম ব্লগ হয়। বন্ধুসকল বিচাৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু মোৰ চেনেলটো অলপ আগবঢ়াই নিবলৈ আপোনালোকে মোৰ লগত সদায় ছাপোৰ্ট কৰি যাব বুলি আমাৰ মায়ে আজি ৰাতিপুৱাই লাল চাহ দিছে পিঠা সৈতে। লাল চাহ আৰু পিঠা খোৱা মজাই বেলেগ, গাইছ আপোনালোকক খায়। বলক আমি এতিয়া বৰ্তমান আহি গৈছোঁ যাবৰ কাৰণে। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। বন্ধুসকল আমি যাবলৈ ওলাইছোঁ, বৰ্তমান ঘৰৰ পৰা ওলাইছোঁ যাবলৈ পাথুৰি চাৰিআলি। বৰ্তমান আমি এতিয়া মৌ চাব ওলাই আহিছোঁ। বৰ্তমান ৰাস্তা পাম এতিয়া, আৰু ৰাস্তা পাই থাকোঁতে আমি এজন ল'ৰা লগ পাইছোঁ, আমাৰ গাঁৱৰে ল'ৰা। তেওঁ এজন ইউটিউবাৰ হয়। তেওঁৰ লগত অলপ কথা পাতোঁ, আপোনালোকক শুনি যাওক কি কথা পাত। প্ৰথমে তোমাৰ নামটো কোৱাচোন। মোৰ নামটো মানসপতি নাথ। তোমাৰ ইউটিউবৰ পেজটোৰ নাম কি? মোৰ চেনেলটোৰ নাম ANT অফিচিয়েল। তুমি তেওঁক কৈ দিয়া আমাৰ বন্ধুসকলক যে তোমাৰ চেনেলটো সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ANT অফিচিয়েল। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে দিবা। তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আমাৰ ভিডিঅ'বিলাক চাবা আৰু লাইক কৰিবা। তেওঁ খুব সুন্দৰ ভিডিঅ' বনায় আৰু চাই ভাল পাব। তেওঁ ভিডিঅ'বোৰ চালে আপোনালোকে বহুতখিনি কথা শিকিব পাৰিব আৰু বহুতখিনি মানে তেওঁ চেষ্টা কৰিছে তেওঁৰ ফালৰ পৰা ভালকৈ দিবৰ কাৰণে। আৰু প্ৰায় যে তেওঁৰ চেনেলটো তোমালোকৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব আৰু তেওঁলোকো ক'ব চেনেলটো খুব ভাল কণ্টেণ্ট তেওঁ আপলোড কৰে। চাব আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ। এইটো আমাৰ গাঁৱৰ নামঘৰ। এইকেইটা আমাৰ গাঁৱৰ প্লেয়াৰ বাটতে ক্ৰিকেট বল খেলি আছে। দাদা যাওঁ হৈ আছে যাওঁ মজু চাই আহোঁ, যাব নেকি? বৰ্তমান আমি এতিয়া মুধনি আমাৰ ঠাইচুপাৰৰ দলংখন পাইছোঁহি। দলংখন পোৱাৰ পিছত আমি মুধনি পাম আৰু যিখিনি দেখিব লগা আছে সকলোবোৰ দেখুৱাব চেষ্টা কৰি আছোঁ। আমাৰ গাঁৱৰ ৰাস্তাটো ইমান ভাল নহয়, আমাৰ গাঁও নহয়, এখন ঠাইচুপাৰ মুধনি মাজৰ ৰাস্তা ইমানটো ভাল নহয়। পাকা ৰাস্তা হয় কিন্তু দিন হৈছে ভাঙিছে। আৰু অকল ইয়াত চাওক আমি মুধনি বৰ্তমান পাওঁ অৱস্থা পাইছোঁ। আৰু মুধনিৰ যিবোৰ দোকান, সকলো দোকান এতিয়া বন্ধ আছে, কাৰণ এতিয়া বজাৰ নহয়, ভাটিবেলাখন বজাৰ হয় আৰু বজাৰ বহুত ভালেই হয়। শনিবাৰ মুধনি বজাৰ বহে, আহিব সকলোবোৰ দোকানী আহে। ইয়াত বজাৰ বহুত ধুনীয়া বস্তু ওলায়, এতিয়া সকলোবোৰ বস্তু ওলায়, চব্জিৰ পৰা ধৰি কচমেটিক ধৰি সকলোবোৰ যি মন যায় থাকে ল'ব পাৰোঁ চবেই। মুধনি পাই গ'লোঁ আমি বন্ধুসকল। বৰ্তমান আমি মুধনি পাৰ হৈ শিৱপুৰ নামৰ গাঁওখনত সোমাইছোঁ। এইটো শিৱপুৰৰ নামঘৰ হয়, খুব সুন্দৰকৈ বনাইছে, গেটটো বহুত ধুনীয়া লাগিছে দেখি পেলাই। তোমালোকে আহিবা মন্দিৰত আৰু নামঘৰত আহি পেলাই ভগৱানৰ সেৱা ল'বা, ভাল লাগিছে, বহুত ধুনীয়াকৈ বনাইছে নামঘৰটো। এইপিনে মুধনি বৰ্তমান মুধনি যাব পাৰে আৰু সেইপিনে ম'হযুঁজ চাব। বন্ধুসকল বৰ্তমান আমি ম'হযুঁজৰ শেষ ৰাস্তাটো পাইছোঁহি। বহুত দূৰ হয়, আমি চাইকেল লৈ আহিছোঁ ন, বহুত সময় লাগি গৈছে। আমি বৰ্তমান পাইছোঁহি এইটো শিৱ মন্দিৰ। কৃষ্ণপম বাবা ভালে ৰাখিব চবকে। আৰু সেইপিনে সোমাই যাবলৈ বহুত গাঁৱলীয়া ৰাস্তা, আৰু আমাৰো ইমান টকা পইচা নাই গাড়ী মটৰ কিনিবৰ কাৰণে, তাকে আহিছোঁ। এইপিনে সোমাব লাগিব ৰাস্তা, বহুত ৰাস্তা বেয়া এইপিনে। তাকে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ। মোৰ চেনেলটো অকণমান আগুৱাই নিবলৈ সহায় কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তোমাৰ লগৰ বন্ধু সতীৰ্থসকলক শ্বেয়াৰ কৰিব যে মোৰ চেনেলটোৱে ছাবস্ক্ৰাইব কৰিব। আৰু চেষ্টা কৰিম ভাল আপোনালোকক বস্তু দেখুৱাবৰ কাৰণে। আৰু আমিতো ইমান চহৰীয়া নহয়, আমি গাঁৱৰে হয়, গতিকে যিমানখিনি মই চেষ্টা কৰিছোঁ আপোনালোকে আমাক পাৰিলে ছাপোৰ্ট কৰিব আৰু অলপ আগুৱাই নিবলৈ মনত সাহ আহিব যে আপোনালোকে আমাক ছাপোৰ্ট কৰিছে, আমাৰ ভিডিঅ'টো ছাপোৰ্ট কৰিছে। অলপ ভিডিঅ' চাবলৈ দেখুৱাব আৰম্ভ কৰিছোঁ।
বন্ধুসকল সেইয়া ম'হ যুঁজ বহুত দূৰত আছে ম'হ যুঁজ সেই আপোনাক জুম কৰি দেখাব চেষ্টা কৰিছে বহুত মানুহ গোট খাইছে ম'হ যুঁজ হৈছে বৰ্তমান আপোনাক দেখাব চেষ্টা কৰিম বাকীখিনি আপোনালোকে চাই থাকক ভিডিঅ'টোত বন্ধুসকল বৰ্তমান ম'হ যুঁজৰ আমি পাই গ'লোঁ সেইপিনে পথাৰতে খোজকাঢ়ি যাব লাগিব বহুতো মানুহ আহিছে আপোনাক চাব চেষ্টা কৰিম দেখাবলৈ ইয়াতে আমাৰ এজন দোকানী পাই গ'লোহি ম'হ যুঁজ হৈ আছে বৰ্তমান বহুত মানুহ আহিছে বৰ্তমান বহুতখিনি দুবছৰ হ'ল পতা নাই ক'ভিডৰ কাৰণে ম'হ যুঁজ পাতিব পৰা নাছিলে ম'হ যুঁজ পাতিছে বৰ্তমান ম'হ যুঁজ হোৱা নাই ম'হ যুঁজ লাগিলে আপোনাক দেখাব চেষ্টা কৰিম তাকে ম'হ যুঁজৰ ফিল্ডলৈ গৈ আছোঁ আমি ফিল্ডত গৈ পেলাই বাকীখিনি আপোনাক দেখুৱাই আছোঁ ঠিক আছে বন্ধুসকল বৰ্তমান আমি ম'হ যুঁজৰ ফিল্ড পাই গ'লোহি ম'হ যুদ্ধ লগা নাই বৰ্তমান ম'হ যুদ্ধ লাগিলে ম'হৰ যি যুদ্ধ আপোনাক দেখুৱাব চেষ্টা কৰিম আৰু যিমানখিনি কথা চেষ্টা কৰিছোঁ আপোনাক দেখুৱাবৰ কাৰণে একবাৰ ভুললৈ ক্ষমা কৰিব মোৰ ভিডিঅ'টো চাই যাব ঠিক আছে থেংক ইউ ম'হ যুঁজৰ সেইবোৰ ম'হ যুদ্ধ লগাব আনিছে নতুন বেলেগ ম'হটো